স্বাগতম। এয়া সত্যব্যস্ত মুহুৰামুখ। দিনটোত কতজনৰ কিমান যে আজা। এই মুহুৰামুখৰে নিবাসী চাৰিসিদ্ধক লৈ এই কাহিনী। যদিও এই চাৰিজনৰ উঠা বহা ঘূৰা ফুৰা সকলো একেলগেই, তথাপিও চাৰিটা ভিন্ন স্বভাৱৰ গৰাকী এওঁলোক। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এওঁলোকৰ যুদ্ধ বিগ্ৰহ শেষেই নহয়। তাৰ পিছতো যেন ইটো সিটোৰ অবিহনে অসম্পূৰ্ণ। এয়া অভিমান্যু। চাৰিসিদ্ধৰ শান্তশিষ্ট স্থিৰজনেই এইজন। উপন্যাসৰ পৃথিৱীখনেই যেন তাৰ বাবে সকলো। জোন, বেলি, আকাশ, ফুল আদিয়ে তাৰ ফোনৰ গেলাৰীটো ভৰি থাকে সদায়। এয়া হৈছে অগ্নি দেৱতা। ক্ষমা কৰিব, অগ্নি। এইজনৰ ধুমপেচ কি নাচাব। গোটেইটো গাঁৱত ভুলতে জন্ম হোৱা ফেশ্বন মডেলটোৱে আৰু। নীলম। কোনোবা কালতে তাৰ পিছফালৰ মহটো আঁতৰিল, মানে নীল বুলিহে সমাদৃত। এওঁ পিছে বাকী কেইজনতকৈ পৃথক, মানে সাংসাৰিক ব্যক্তি। দিনৰ দিনটো ফোনটো কাণত লৈ ঘূৰি ফুৰোঁতে তাৰ আধা সময় যায়। এই চাৰিসিদ্ধৰ বিচিত্ৰ প্ৰাণীবিধেই হৈছে এইজন, মানে শুভম ওৰফে চেক্সা। সীমা চেৰাই যোৱাকৈ ফটুৱামি কৰাৰ পিছতো এই প্ৰাণীবিধে শান্তি নাপায়। নামে মানুহে আকাশ পাতাল পাৰ্থক্য। বাৰু যি কি নহওক, এই চাৰিজনৰ কাহিনী বিষয়ে জানিবলৈ আপুনি মহুৰালৈ আহিবই লাগিব। সেই যে দেখিছে নদীখন, এই নদীখনৰো কত যে কাহিনী। বুকুত কঢ়িয়াই ফুৰিছে ঢৌ, সোঁত, লগত বালিচৰ, পাৰত সেউজীয়াৰ দলিচা। তাৰ পিছতো যেন অস্থিৰ এই নদীখন। এই চাৰিটাৰে জীৱনত আছে সপোন, আশা, প্ৰেম, ভালপোৱা, আৰু সকলোতকৈ বিশেষ সিহঁতৰ সেই বন্ধুত্ব। কিন্তু সময়ৰ সোঁতত নদীখনে গতি সলোৱাৰ দৰে সিহঁতৰো জীৱনে গতি সলায়। সলনি হৈ পৰে সিহঁতৰ বন্ধুত্বৰ। মৰীচিকাৰ পাকচক্ৰে স্থিৰতাহীন কৰি তোলে সিহঁতক, আৰু শেষত ৰৈ যায় মাথো লঠঙা স্মৃতিৰ সমনীয়া। But the end is always special and beautiful. So wait and watch.